হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই প্ৰিয়ংকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাজতে বাবুৰ লগত এটা ৰিলছ বনালোঁ। আমি আজি এঠাইলৈ যাব ওলাইছোঁ। ক'ত যাম আপোনালোকক দেখাম, চাই থাকিব। মোৰ লগত যাব বাবু, বৌ আৰু মোৰ মা। এতিয়া আমি ই-ৰিক্সাত গৈ আছোঁ। আজি আমি পেহীহঁতৰ ঘৰলৈ যাম। এতিয়া আমাৰ জুমনে মোৰ কোলাত বহি গাড়ী চাই আছে। এয়া মায়ে পেহীহঁতৰ বাবে মিঠাই লৈ আছে। বাটত মই লিচু বিক্ৰী কৰি থকা দেখি লিচু কিনি ল'লোঁ। আমাৰ চিবাক চাওকচোন, ইমান ধুনীয়াকৈ বেটাৰীত বহি গৈ আছে। এয়া বাটত মই কিনি লোৱা লিচুখিনি চাওক। এয়া আমি পেহীহঁতৰ ঘৰ পালোঁ। এইটো আমাৰ পেহী হয়। চিবাক কেৱল ভৰিত খজুৱাই দি থাকিব লাগে, পেহীয়ে খজুৱাই দি আছিল। এয়া আমি যোৱা বাবে পেহাই ঘৰৰে মুৰ্গী এটা মাৰিলে। পেহা আৰু মাই লগ হৈ মুৰ্গীটো বাচি আছে। এয়া পেহীহঁতৰ ঘৰৰে গছৰ আম পাৰি আনিলে, মই বৰ্তমান কাটি আছোঁ। কেঁচা আম মোৰ খুব প্ৰিয়। এয়া পেহীহঁতৰ বাৰীত ইমান ধুনীয়াকৈ কল লাগি আছে, চাওকচোন গাইছ। পেহীহঁতৰ এটা ঘৰো বান্ধি আছে, সেইটো কমপ্লিট হোৱা নাই বৰ্তমান, হ'ব আৰু কমপ্লিট। এইখন পেহীহঁতৰ দোকান হয়। এয়া আমি পেহীহঁতৰ কাষৰ মামা এঘৰ আছিল, সিহঁতৰ ঘৰত গৈছিলোঁ। ওচৰৰ মামাহঁতৰ ঘৰৰ পৰা আহি পেহীহঁতৰ ঘৰত আহিলোঁ। এতিয়া পেহীহঁতৰ ঘৰত ভাত খাব বহিছোঁ। এই মাছৰ আঞ্জা, এয়া মাংস আছে, দালি আছে, ভাজি, পটল ভাজি।
এয়া আমি ভাত পানী খাই অকণমান বাটত বহিব আহিছোঁ। বাটত বহুত ধুনীয়া বতাহ দি আছিল, বহুত ভাল লাগিল। আমাৰ শিৱাই কেৱল ফুৰিবহে যায়। এয়া মা, পেহী আৰু জেঠীমাই কথা পাতি আছে। এয়া চাওকচোন গছডালত কিমান লিচু লাগি আছে। এয়া আমি ঘৰলৈ আহিব ওলালোঁ। এতিয়া আমি ঘৰত উভতি আহিবলৈ গাড়ীত উঠিলোঁ। এয়া আমাৰ শিৱাৰ ফূৰ্তি, সি নাচি আছে। পেহীহঁতৰ ঘৰৰ পৰা উভতি আহি মই গা পা ধুলোঁ, অকণমান ফ্ৰেছ হৈ ল'লোঁ। এতিয়া মই মেচিনত বহিলোঁ। মোৰ এটা ব্লাউজ চিলাব আছিল। ব্লাউজটো মানে সম্পূৰ্ণ হোৱা নাছিল, আধা চিলাব আছিল। সেইখিনি চিলাওঁ বুলি মই মেচিনত বহি ল'লোঁ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ ব্লাউজটো চিলোৱা সম্পূৰ্ণ হ'ল। কেনেকুৱা লাগিছে জনাব গাইজ।